স্বামী এই যুদ্ধ আৰু কিমান দিন থাকিব স্বামী এই যুদ্ধ তুমি কৰা হা বৰ্জন নালাগে জানা আমাক ৰাজ্যৰ ধন দুৰ্যোধনক মাতি আনি কৰা যুদ্ধ সমাপন কাৰণ স্বামী আজিলৈ এটি কৰি ২৭টি পুত্ৰ আজিলৈ এটি কৰি ২৭টি পুত্ৰ ভীমৰ হাতে ভৈলা নিধন ভীমৰ হাতে ভৈলা নিধন গতিকে স্বামী পুত্ৰৰ বেদনাই দহিছে অন্তৰ মোৰ খহিব নোৱাৰো মই কি কৰোঁ উপায় খহিব নোৱাৰো মই কি কৰোঁ মানে মইতো শুই আছিলোঁ ধৰি লওক অলপ 15 মিনিট আগতে মই টোপনি আহিছিল মোবাইলটো চাইছিলোঁ মই চোৱাৰ পিছত মই টোপনি আহিছিল তো টোপনি অহাৰ পিছত মই মানে শুই আছিলোঁ যিহেতু মানে শব্দ মানে এনেকুৱা শব্দ এটা আহিছে যে মানে ৰু কঁপি যায় আৰু চবৰ মানে যিমান মানুহ আছে ধৰি লওক যোনে হ'লেও মানে ভয় খাব আৰু এইটো শব্দটো হোৱাৰ পিছত চকুৰ দুটা মেলিছোঁ অকল মানে কিবা দেখিছোঁ আৰু গোটেইকেইটাই মানে ক'ৰবাত গাছৰ মাজেৰে গৈ আছে গাড়ীখন অলপ ধোৱা হৈ গৈছে গাড়ীখন সেইটোৱে দেখিছোঁ তাৰপিছত যেতিয়া গোটেইকেইটাই ছোৱালী মানুহে এনেও অলপ ভয় খায় জলদিতে তো সিহঁতে চিঞৰিলে আমাৰ ল'ৰাকেইজন মানুহ চিঞৰিলে যোনে আঘাত হৈছিল বা ময়ো আছোঁ মোৰ কাষত মোৰো অলপ দুখ পাইছোঁ যিহেতু ছিটটো পিছুৱাই আহিছিল ড্ৰাইভাৰৰ তো সেনেকুৱা হোৱাৰ পিছত ধৰি লওক গোটেইখিনি যেতিয়া হুলস্থুল হ'ল মই আছোঁ তাৰপিছত মানে ঘটনাটো প্ৰথমৰ পৰা হৈছে কি আপোনাৰ মই আছিলোঁ থিয় দি তাৰপিছত নিশামণি বাই মোক ক'লে আজি দুখ লাগে বহুত কিন্তু নিশামণি বাই ক'লে মোক আৰু বাবু বুলি মাতিছিল যিহেতু গোটেইতকৈ মই সৰু আছিলোঁ গোটেইকেইটাতকৈ মোক কৈছিল যে বাবু তই অলপ ইয়াতে একো নহয় দে এনেকৈ কৈছে তাতে থিয় হৈ টোপনি মাৰিব নালাগে এনেকৈ কৈছে মই কৈছোঁ হ'ব আছোঁ কথা নাই তাৰপিছত মই বহি 15 মিনিটমান হ'ল চাগে মোৰ টোপনিও আহি গ'ল তাৰপিছত অকল শব্দটো শুনিছোঁ আৰু নিশামণি বাই হাতখনেৰে মোৰ মানে ইয়াতে ধৰিছে আৰু তাৰপিছত ধৰি হয়তো তাই একো মাতিব নোৱাৰিলে আৰু তাৰপিছত মই তাক কৈছোঁ বা আচোন আমি বাহিৰত যাওঁ যেতিয়া শব্দটো হ'ল গাড়ীখন ৰখি গ'ল এক্সিডেণ্ট হোৱাৰ পিছত মই ভাবিছোঁ আৰু মই যিহেতু ইমান এটা হোৱা নাই তাইৰো হোৱা নাই ঠিকেই আছে মই কৈছোঁ আচোন বা আমি বাহিৰত যাওঁ চাই হওক কাৰ কি হৈছে পাছৰখিনিকে কৈছোঁ যচোন গোটেইকেইটাকে বাহিৰত যাই লওঁ তাৰপিছত আমাৰ পিছত আছিল আপোনাৰ বেঞ্চৰ আঞ্চলিক ক্ৰীড়া সংঘৰ যোনখন বিহুৱা দলৰ গাড়ী আছিল সেইখন আছিল সিহঁতৰ পৰাও দাদাহঁত আহি আমাক ওলাইলে গাড়ীৰ পৰা উলিয়াই আপোনাৰ যেতিয়া মই তাইখিনিকে ক'লোঁ তাই মোক একো ৰিপ্লাই কৰা নাই তাৰপিছত মোক ছাইডৰ পৰা আহি মোক একজনে লৈ যোৱাৰ পিছত আৰু যোনটো মই কুহিবা বুলি মাতোঁ অৰিজিনেল নামটো তাই কি আছিল তাই হেৰিয়ত আছে বৰ্তমান স্বস্তি হস্পিটেলত যে আছে তোমাৰ প্ৰথম অনুষ্ঠান ক'ত আছিলে আৰু ক'লৈ গৈ আছিলা আমাৰ প্ৰথম অনুষ্ঠান এইটো কেন্দুগুচিত আছিল তো আপোনাৰ তাত অনুষ্ঠান কৰি আমি বাঙালীপাৰালৈকে গৈ আছিলোঁ
গৈ থাকোঁতে যিহেতু ধৰি লওক অলপমান লং হয় আমাৰ কাৰণে, সেইখিনি বহুত লং, যিহেতু আমি গোটেই ৰাতি ধৰি লওক বিহু মাৰোঁ, ধৰি লওক এখন বিহুৰ পিছত সেইখন বিহু মাৰোঁ, কম্পিটিশ্যন কৰোঁ, তো আমাৰ কাৰণে অলপ টাইম পালেও সেইখিনি ধৰি লওক আৰু বহুত, সেইখিনিতে আমি ৰেষ্ট লৈ লওঁ বা কাৰোবাৰ মেকআপ কৰি লওঁ, কাৰোবাৰ কিবা এটা খাই লওঁ সেইখিনি সময়তে। তো ধৰি লওক সেইখিনি সময়ত এনেকুৱা হৈ যোৱাটো আৰু আমাৰ কাৰণে ইমান সহজ নহয়। তুমি যেতিয়া কেন্দুগুছিত প্ৰগ্ৰেম কৰিছিলা তাৰপিছত তুমি থিয় দি গাড়ীখনত গৈছিলা, গাড়ীৰ স্পীড আছিলে নেকি? গাড়ীখন স্পীড নাছিল। ধৰি লওক কেতিয়াবা কি হয়, আমাৰ প্ৰগ্ৰেমখনৰ পৰা কমিটিৰ পৰা ফোন আহিলে আমি অলপ স্পীডত যাব লাগে, কিন্তু সিদিনাখনে অলপো স্পীড নাছিল। বৰ বেছিতো মই ইমানখিনি নাজানো যদিও গাড়ীখন দেখি গম পাইতো 40-50ৰ ভিতৰতে আছিল গাড়ীৰ স্পীডটো, আৰু সেইখিনি ধৰি লওক ইমানো নৰ্মেল আৰু ইমানো নহয় গাড়ীৰ স্পীড। তুমি নিশামণিৰ কাষতে বহি আছিলা? হয়, কাষতে আছিলোঁ। তাই খিৰিকী চাইডে এনেকৈ মানে আউজি আছিল, তাই সদায় এনেকৈ আউজিয়ে থাকে, মানে সেইটো চাইডে যিহেতু গৰম লাগে ইমান নাচে, আৰু যেতিয়া আৰু তাই সেইটো চাইডে আছিল আৰু মই এইটো চাইডেদি মানে ইবাক চাইডৰ মাজৰ খালী জেগাখিনি ইবাগে এটা চিট থাকে, তো সেইটোত হাতখন দি মই নিজৰ হাতখনতে শুই আছিলোঁ। ঘটনাটো যেতিয়া ঘটিছিল তাৰ আগ মুহূৰ্তত বা তাৰ কিছু সময় আগত বা প্ৰথম অনুষ্ঠানো যেতিয়া তোমালোকে কৰিছিলা, নিশামণিৰ কিবা কি আলোচনা কৰিছিলা? এনে কিবা কথন হৈছিল নে? তাইৰ লগত এনেতো আমাৰ কথোপকথন হৈ থাকে, ধৰি লওক কিবা সোধে বা এইবাৰ ক'ত আছে বাবু প্ৰগ্ৰেম, বা বাবু এইবাৰ প্ৰগ্ৰেমটো আমাৰ ভাল হৈছে, বা বাবু আমাৰ বিহুখন এইবাৰ মানে বেয়া হৈছে, বা এইবাৰ আমাৰ বিহুখন ভাল হৈছে, এনেকুৱাতো আমাৰ কথোপকথন হৈ থাকে। সিদিনাখনে যেতিয়া আমি ফাৰ্ষ্ট গাড়ীত উঠোঁ, তেতিয়া মই এনেই আগফালে বহোঁ, এইটো চাইডত বহোঁ, কেৱল আগফালে বহোঁ। তেতিয়া মোক কৈছিল, বাবু মোৰ টকাটো ক'ত আছে, এনেকৈ কৈছিল। আৰু দুখ লাগে বাৰু আজি টকাটোৰ কথা ক'লে, টকাটো ক'ত আছে? মই ক'লোঁ বা ইয়াতে থাকে তো টকাটো, চাচোন। তাৰপিছত আৰু লগৰ এজনে কৈছিল টকাটো ৰুমত আছে দে, আনি আছে আমাৰ পিছৰ গাড়ীখন আনি আছে, কালি তাতে নমাই থোৱা হৈছিল, আজি আনি আছে দে, সেইখিনিয়ে কথোপকথন হৈছিল। আৰু তাই সিমান এটা ধৰি লওক সিমান এটা কথা পতাও নাযায় আমাৰ, যদিও কথা পতা যায় সিমান এটা কথা পতাও নাযায়। যেতিয়া পৰা সেই নিশামণিক লগ পাইছিলা তোমালোকে, কেনেদৰে পাইছিলা তাইক? ভাল আছিল, বহুত ভাল আছিল। আমি চবেই গোটেইকেইটা বহুত ফ্ৰেণ্ডলি আছিলোঁ। ধৰি লওক কাৰো মাজতে আমাৰ মানে একো নাছিলেই, মানে কেনেকুৱা ধৰি লওক মানে তই বুলিও নহয় কাৰো লগত, আৰু আমাৰ এনেকুৱা মিল আছিল গোটেইখিনিৰে। ধৰি লওক মানে কাৰোবাৰ কিবা এটা যদি ভুলো হৈছিল, নেক্সট টাইম ভাল হ'ব, বা কাৰোবাৰ কিবা এটা ধৰি লওক সেই হৈছিল নেক্সট টাইম ঠিক হ'ব, মানে সেনেকুৱাই আছিলোঁ আমি গোটেইকেইটাই। তোমালোক বিহুৱতী কিমানজন আছিলে গাড়ীখন সেইদিনা? আমি 24-25জন মান আছিলোঁ। ইমান মানে ডাইৰেক্ট একদম সংখ্যাই দিও মই নাজানো, কিন্তু 20-ৰ পৰা 25ৰ ভিতৰত আছিলোঁ, সেইটো জানো। আৰু তোমালোকৰ যিটো দল ভাস্কৰদী বিহুৱা দল, তাত ক'ৰ আছে বিহুৱতীসকল ক'ৰ আছিলে? দূৰৰ আছিলে, ওচৰৰ আছিলে, ক'ৰ আছিলে? আছে আমাৰ দূৰৰো আছিলে, আমাৰ চৰাইদেউৰ আছিলে, আপোনাৰ ইফালে আছিলে আপোনাৰ বঙাইগাঁৱৰ ল'ৰাও আছিলে, আপোনাৰ পাতিলা দহা বুলি যে কয় তাৰ ল'ৰাও আছিলে, আৰু লোকেল বুলি ক'লে বিহু মৰা ল'ৰা অকল ময়ে লোকেল, আৰু আপোনাৰ বাকী মেনেজমেণ্টখিনিতো আমাৰ লোকেলে হয়, যোনখিনি মেনেজমেণ্টত আছে টিমটো। তো এইখিনি আৰু আছে আপোনাৰ বাহিৰৰ আমাৰ চামতা ছাইডৰো আছে ছোৱালী, ধৰি লওক আপোনাৰ বড়োমাৰ আছে, ভাস্বতীবাকতো চাগে চবেই জানে, ভাস্কৰজ্যোতি বুলি ক'লে ভাস্বতীবা আগত আহে সদায়। তুমি যেতিয়া নিশামণিৰ লগত বহিছিলা, যেতিয়া তাই নিশামণি তোমাক বহিব দিছিলে, তুমি থিয় দি থকাতে বহিব দিছিলে, তাই মোবাইল চাই আছিলে? মোবাইল মানে আপোনাৰ ধৰি লওক মোবাইলটো চোৱা যায়, আৰু মোবাইলটো হয়তো নিজৰ পাৰ্চনেল বস্তু চাই থকা যায়, নহয়তো গেলাৰীটো চাই থকা যায়, নহ'লে এটা দুটা ফটো উঠি থকা যায়, এনেকুৱা হৈ থাকে। তো তাতে মোবাইলটো টিপে মানে ধৰি লওক, আৰু তাই গামোচাখন লৈ থাকে, এনেকৈ উৰি থাকে গামোচাখন, যাতে তাইৰ মেকআপ বা কিবা বেয়া নহওক বা ঠাণ্ডা নাপাওক, সেইটোৰ কাৰণে। তুমি নিশামণিৰ কাষত বহাৰ পিছত তোমাৰ টোপনি আহিছিল? হয়, মানে মই থিয় দি টোপনি আহি আছিল, কাৰণে তাই মোক কৈছিল, বাবু ইয়াতে অলপ বহি তই ৰেষ্টটো লৈ ল, টোপনি মাৰি ল, টোপনি মাৰিব নালাগে সেনেকৈ কৈছিল। তো মই ধৰি লওক বহাৰ লগে লগে মই শুই গৈছোঁ, আৰু এনেকুৱা। সেইদিনা কেইটা প্ৰগ্ৰেম আছিল তোমালোকৰ? ক'ৰবাত যাব লগা আৰু আছিলে নেকি? আমাৰ সিদিনাখন আমি দুখনটো প্ৰগ্ৰেম কৰিলোঁ, এখন কম্পিটিশ্যন, সেইখনত আমি ফাৰ্ষ্ট পুৰস্কাৰো পালোঁ, আৰু আমি যোনখন শ্ব' প্ৰগ্ৰেম আছিল সেইখন মাৰি আমি আৰু আপোনাৰ বঙালীপাৰালৈকে আহি আছিলোঁ। আৰু আমি ভাবিছিলোঁ যদি টাইম হয়, আৰু যদি আমাৰ দেহাটো ভালে থাকে বা যদি টাইম হয়, তেতিয়া আমি আৰু মঙলদৈ যাম বুলি ভাবিছিলোঁ, কাৰণ মঙলদৈৰ পৰা ফোন আহি আছিল বহুতখিনি। তোমালোকৰ প্ৰায় বহাগৰ 1 তাৰিখৰ পৰা প্ৰগ্ৰেম আছিলে, কিমান ৰাতিলৈ প্ৰগ্ৰেম শেষ হৈছিল? কিমান সময়ত প্ৰগ্ৰেম শেষ হৈছিল? ষ্টাৰ্ট হৈছিল সন্ধিয়াৰ পৰা, কিন্তু কিমান সময়ত প্ৰগ্ৰেমবিলাক শেষ হৈছিল তোমালোকৰ? এইটো সময় মানে আপোনাৰ কেতিয়াবা ৰাতি পোহৰো হৈ যায়, কাৰণ মানে কি হয়, দলখিনি একেলগে কমিটিখিনি পাতেতো বিহুটো, ধৰি লওক দলখিনি এখন কমিটিত মাৰি ৰখিব লগা হৈ যায়, কাৰণ কম্পিটিশ্যনত আপোনাৰ কমেও 5টাৰ ওপৰত থাকে দল, তো 5টা দলে বিহু কৰিব লগা হ'লে ৰখি মাৰিব লাগে, বা কমিটিও আমাক কেতিয়াবা ৰখিব লগা হয়, বা আমিও কমিটিক ৰখিব লগা হয়। এইটো ক'ব পাৰি তাৰমানে তোমালোকৰ যিগৰাকী পৰিচালক থাকে দলটোৰ, পৰিচালকজনে যি কয় সেয়ে তোমালোকে মানি লোৱা? মানি লোৱা মানে আপোনাৰ কেনেকুৱা, এতিয়া ধৰি লওক পৰিচালকজনেও আমাৰ মানে ধৰি লওক আমি কষ্ট পোৱাকৈ নকয় তেখেতে, ধৰি লওক আমি যদি কওঁ বোলে হ'ব আৰু আজি কিমাননো বিহু মাৰিম, আজি অলপ ৰেষ্ট লওঁ, তেতিয়া আৰু হ'ব এইখন বিহু দেৰি হ'ব, আমি নামাৰো যোৱা এইখন বিহু, আমি ৰুমলৈকে যাওঁ, কালি আৰু বিহু আছে, সেনেকুৱা। আৰু ধৰি লওক মানে কেনেকুৱা যে
আমাৰ এতিয়া বিহু মৰা প্ৰচেছটো কেনেকুৱা ধৰি লওক কথাটো ক'লাম এতিয়া ধৰি লওক নলবাৰীত ফাৰ্ষ্টখন প্ৰগ্ৰেম মাৰিলোঁ এতিয়া ছেকেণ্ডখন প্ৰগ্ৰেম ৰঙিয়াত আছে আমি মানে মেনেজমেণ্টক মানে সুধিলেহে গম পাওঁ ছেকেণ্ডখন প্ৰগ্ৰেম ক'ত আছে তো সেনেকৈ ডাইৰেক্ট আমিও নাজানো ক'ত থাকে তো মেনেজমেণ্টে আমাক কৈ দিয়ে বাৰু আজি অমুকত প্ৰগ্ৰেম আছে তো অমুকত আছে আমি যাব শলকান যাব লাগিব বা আজি অলপ দেৰিকৈ গ'লেও কথা নাই আমি আমাৰ ওচৰতে প্ৰগ্ৰেম আছে বা আজি কমকৈ প্ৰগ্ৰেম আছে আমি শলকান আহি পাম কৈ দিয়ে আৰু মেনেজমেণ্টৰ পৰা তুমি যেতিয়া শুই আছিলা পচন্দ শব্দটো শুনিছা আৰু তোমাক নিশামণি ধৰিছে সেই আৰু সেইটোৱে যেতিয়া ধৰিছে তেতিয়া মই সাৰি পাইছোঁ শব্দটো শুনি আৰু মানে চকুৰ দুটা মেলাকে ধোঁৱা দেখিছোঁ আৰু ধোঁৱা খুব মানে হোৱাইট কালাৰৰ ধোঁৱা দেখি গৈছোঁ আৰু চাৰিওফালে তুমি এই বিহুৰ সৈতে এইবাৰ ফাৰ্ষ্ট আছিলা নে এইটো আগতো আছিলা এইটো মই আপোনাৰ ভাস্কৰজ্যোতি বিহু চেলুত প্ৰথম মাৰিছিলোঁ 2024-ত 25-ত মোৰ নিজৰ অসুখৰ কাৰণে মাৰিব নোৱাৰিলোঁ আৰু 26-ত মাৰিছোঁ